সৃষ্টিকৰ্তাই আপোনালোকৰ ওপৰত শান্তি বৰ্ষণ কৰক। মই AR আহমেদ স্বাগত জনাইছোঁ আৰা ক্ৰিয়েশ্যনলৈ। আজি মই আপোনালোকৰ আগত এটা টপিক লৈ আহিছোঁ। সেইটো হ'ল ধৰ্ম আৰু মানৱতা। দেখা গৈছে সমাজত এই পৃথিৱীত ধৰ্ম আৰু মানৱতাক লৈ বিভিন্ন মানুহে বিভিন্ন ধৰণৰ মতবাদ আগবঢ়াই আহিছে আৰু বিশেষকৈ ধৰ্মক লৈ মানুহে বহু ধৰণৰ মন্তব্য কৰে আৰু ধৰ্মক লৈয়ে এই পৃথিৱীত বেছি অশান্তিৰ সৃষ্টি কৰে। মানুহৰ লগত মাৰামাৰি কাটাকাটি এইবিলাক চলি থাকে। তো আজি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে ধৰ্ম আৰু মানৱতা সম্পূৰ্ণ ক্লিয়াৰ ইমেজ এটা পাব বুলি মই আশা কৰিছোঁ। তো আহক প্ৰথমতে আমি চাম কিয় আজি যদিও বহুত মানুহে ধৰ্ম আৰু মানৱতাক ফলো কৰে, অনুসৰণ কৰে, কিন্তু তথাপি কিয় পৃথিৱীত শান্তি নাই, কিয় মানুহৰ মাজত একতা নাই। এতিয়া প্ৰথম কথা হ'ল মানৱতানো কাক কয়, ধৰ্মনো কাক কয়, সেই সম্পৰ্কে আমি আগতে জানিব লাগিব। এতিয়া ধৰ্ম আৰু মানৱতা সম্পৰ্কে যদি আমাৰ ক্লিয়াৰ ধাৰণা নাথাকে, তেনেহ'লে আমি সদায় এই দুয়োটাক লৈ আমি উল্টা পুল্টা মতবাদ আমি আগবঢ়াই থাকিম। চাওক, মানুহৰ প্ৰথম পৰিচয় হ'ল মানৱতা। তো দেখা গৈছে মানৱতাক আৰু ধৰ্মক কিছুমান মানুহে বেলেগ বেলেগ কৰি দেখা পায়, কিন্তু এই দুইটা কেতিয়াও বেলেগ বেলেগ নহয়। কিয়? মানৱতা, ধৰ্মই মানৱতাৰ কথা শিকায়, গতিকে ধৰ্ম আৰু মানৱতা দুটা কেতিয়াও পৃথক হ'ব নোৱাৰে। ধৰ্মই মানৱতাৰ কথা শিকায়, ধৰ্মই মানৱতাৰ কথা কয়। পৃথিৱীত শান্তি আনিবলৈ হ'লে, শান্তি প্ৰচাৰ কৰিবলৈ হ'লে আমি আগতে বুজিব লাগিব মানৱতা কি, মানৱতা কাক কয়। মানুহৰ প্ৰথম পৰিচয় হ'ল মানৱতা। মানুহৰ প্ৰথম পৰিচয় হ'ল মানৱতা। এতিয়া মানৱতা কাক কয় আমি জানিব লাগিব। মানৱতা হ'ল মানুহৰ যিবিলাক কাম বেলেগ মানুহৰ ওপৰত নিৰ্ভৰ কৰে, বেলেগ মানুহৰ আন মানুহৰ ওপৰত সেই কামবিলাক নিৰ্ভৰ কৰে, সেইটোক কয় মানৱতা। আৰু সেই কাম মই যদি কিবা এটা কাম কৰিছোঁ, সেই কামৰ দ্বাৰা যদি আনক ক্ষতি কৰে, তেনেহ'লে সেইটো মানৱতাৰ ভিতৰত নপৰে। যদি ক্ষতি নকৰে, যদি উপকাৰ কৰে, তেনেহ'লে সেই কামটো হ'ব মানৱতা। তো এতিয়া আহোঁ মই ধৰ্মলৈ। ধৰ্ম কাক কয়? ধৰ্ম হ'ল এই মানৱতাক প্ৰচাৰ কৰিবলৈ গৈ কিছুমান ধৰ্মযাজকসকলৰ নিয়ম বান্ধি দিয়ে, নিয়ম প্ৰচাৰ কৰে। সেই নিয়ম যদি আমি পালন কৰোঁ, তেনেহ'লে আমি মানৱতা শিকিব পাৰোঁ, নাইবা আমি সমাজৰ ভাল কাম আমি কৰিব পাৰোঁ। এতিয়া কথা হ'ল সেই নিয়ম কি হ'ব পাৰে, সেই নিয়ম আমি কেনেকৈ পালন কৰিম। সেই নিয়মবোৰ হ'ল, এতিয়া ধৰক ইছলাম ধৰ্মৰ ধৰ্মযাজকসকলৰ যি নিয়ম আছে, আকৌ ধৰক হিন্দু ধৰ্মৰ ধৰ্মযাজকসকলৰ যি নিয়ম আছে, ধৰ্মৰ যি নিয়ম আছে, নিয়ম কানুন আছে, মানুহবিলাকে সেইবিলাক পালন কৰে। ইছলাম ধৰ্মৰ যি নিয়ম কানুন আছে সেইবিলাক তেওঁলোকে পালন কৰে। প্ৰতিটো ধৰ্মৰ উদ্দেশ্য কি? প্ৰতিটো ধৰ্মৰ উদ্দেশ্য হ'ল মানৱতা প্ৰচাৰ কৰা আৰু মানৱতাবাদী
হোৱা, মানুহৰ উপকাৰ কৰা। এতিয়া ইছলাম ধৰ্মৰ মানুহৰ যি নিয়ম, সেই নিয়ম যদি কোনোবা এজন মানুহে নামানে তেতিয়া কিন্তু বেলেগ কোনো মানুহৰ ক্ষতি নহয়। তদ্রূপ হিন্দু ধৰ্মৰ কোনো এজন মানুহে যদি হিন্দু ধৰ্মৰ নিয়ম কানুন নামানে তেতিয়া কিন্তু বেলেগ কোনো মানুহৰ ক্ষতি নহয়। কিন্তু যেতিয়া বেলেগ মানুহৰ ওপৰত ডিপেন্ড কৰা কাম এটা যেতিয়া সেই মানুহে বেয়া কৰিব তেতিয়া কি হ'ব, সেই কামটোৰ দ্বাৰা বেলেগ মানুহৰ ক্ষতি হ'ব। সেই কামটোৰ দ্বাৰা বেলেগ মানুহৰ ক্ষতি হ'ব। যেতিয়া ক্ষতি হ'ব তেতিয়া সেই কামটো আৰু মানৱতাৰ ভিতৰত নপৰিল। গতিকে আমি যি কাম কৰিলে বেলেগ মানুহৰ ক্ষতি নহয় সেই কাম আমি প্ৰথমতে কৰিব লাগে, আৰু সেইটোৱে হ'ল 1 নম্বৰ মানৱতা। এতিয়া আহক, কোনোবা এজন মানুহে বেয়া কাম এটা কৰিলে, বেয়া কাম এটা কৰাৰ লগে লগে আমি মানুহবোৰে কি কৰোঁ যে তেওঁ কোন ধৰ্মৰ মানুহ আছিলে, গতিকে সেই ধৰ্মটো বেয়া। এতিয়া চাওক, মানুহজনে এটা বেয়া কাম কৰিছে, আমি টাৰ্গেট ক'ত কৰিলোঁ, তেওঁ কোন ধৰ্ম মানি আছে। ধৰ্মই কিন্তু মানৱতাৰ কথা শিকায়, কিন্তু সেই মানুহটো তথাপি বেয়া কাম কৰিছে। তাৰ মানে কি, তাৰ মানে হ'ল তেওঁ তেওঁৰ ধৰ্ম কেতিয়াও পালন কৰা নাই। গতিকে আমি তেওঁক যদি দোষাৰোপ কৰিব লাগে তেনেহ'লে সেই ব্যক্তিজনক দোষাৰোপ কৰিব লাগে, সেই মানুহজনক দোষাৰোপ কৰা উচিত। তেওঁ কোন ধৰ্মৰ সেই ধৰ্মক আমি দোষাৰোপ কৰা উচিত নহয়। এইটো হ'ল হিউমেনিটি, এইটো হ'ল মানৱতা। গতিকে আমি মানৱতা প্ৰত্যেকজন মানুহৰ মানৱতাৰ দ্বাৰাই পৰিচয় হ'ব লাগে, মানৱতাৰ দ্বাৰাই এই বিশ্ববাসীক জয় কৰিব লাগে। এতিয়া ইছলাম ধৰ্মৰ কোনো এজন মানুহে যদি বেলেগ ধৰ্মৰ মানুহ এজনৰ ওপৰত তেওঁৰ নিয়ম কানুনবিলাক ফ'ৰ্চ কৰে, জোৰ কৰে, তেনেহ'লে সেইটো কেতিয়াও মানৱতা হ'ব নোৱাৰে। তেওঁ কি কৰিব লাগিব, তেওঁৰ ধৰ্মৰ নিয়ম কানুন তেওঁৰ বাবে তেওঁ সেইটো পালন কৰিব, সেইটো তেওঁৰ লাভ হ'ব। কিন্তু যিটো তেওঁ এইটো পালন কৰি তেওঁৰ যিটো লাভ হ'ল, এতিয়া সেই মানুহজনৰ দ্বাৰা অৰ্থাৎ তেওঁৰ দ্বাৰা বেলেগ মানুহৰ কি লাভ হ'ব? বেলেগ মানুহৰ লাভ এইটোৱে হ'ব যে বেলেগ মানুহৰ লগত তেওঁ মিলা প্ৰীতিত থাকিব, মিলা প্ৰীতিত কথা ক'ব, বেলেগ মানুহক তেওঁ সহায় কৰিব, বেলেগ বেলেগ কামত তেওঁ সহায় কৰিব, সহযোগিতা কৰিব, উৎসাহ দিব ভাল কাম কৰাৰ কাৰণে। সেই কামৰ দ্বাৰা বেলেগ মানুহৰ উপকাৰ হ'ব। এইটো হ'ল তেওঁৰ হিউমেনিটি, এইটো হ'ল তেওঁৰ মানৱতা। আমি প্ৰথমতে মানুহক নিজৰ নিজৰ ধৰ্মৰ নিয়ম কানুনৰ দ্বাৰা নহয়, প্ৰথমতে আমি মানুহৰ অন্তৰ আমি জয় কৰিব লাগে মানৱতাৰ দ্বাৰা। কিয় মানৱতা হ'ল মানুহৰ প্ৰথম পৰিচয়, মানুহৰ প্ৰথম কাম। মানুহৰ প্ৰথম পৰিচয়, মানুহৰ প্ৰথম কাম হ'ল মানৱতা। মানৱতাৰ দ্বাৰাই গোটেই পৃথিৱীৰ মানুহক আমি শান্তি বিলাব পাৰোঁ, শান্তি দিব পাৰোঁ। কিন্তু দেখা গৈছে আমাৰ সমাজত কিছুমান মানুহ আছে, তেওঁলোকে ধৰ্মক লৈ টাৰ্গেট কৰে। এটা ধৰ্মক টাৰ্গেট কৰা কেতিয়াও উচিত নহয়। এটা ধৰ্মক যিবিলাক মানুহে ফ'ল' কৰে তেওঁলোকক টাৰ্গেট কৰি কথা কোৱা উচিত নহয়, কিয়নো তেওঁলোকে ধৰ্ম অনুসৰণ কৰি আছে শিকাৰ কাৰণে। তেওঁলোকে মানৱতা কাক কয় শিকাৰ কাৰণে ধৰ্ম ফ'ল' কৰি আছে। তাৰ মাজৰ পৰাই কিছুমান মানুহে বেয়া কাম কৰি পেলায়। কিন্তু যেতিয়া সেই মানুহজন বেয়া কাম কৰি পেলায় তেতিয়া তেওঁৰ ধৰ্মৰ কথাটো কৈ কেতিয়াও তেওঁক আক্ৰমণ কৰা উচিত নহয়। সেই মানুহজনক ব্যক্তিগতভাৱে দোষাৰোপ কৰিব লাগে, ব্যক্তিগতভাৱে তেওঁ সেই অপৰাধটোৰ পানিছমেণ্ট হ'ব লাগে, কোনো ধৰ্মৰ কথা উল্লেখ কৰি নহয়। গতিকে দেখা গৈছে আমাৰ সমাজত নিজৰ নিজৰ ধৰ্মৰ ওপৰত বৰত্ব প্ৰদান কৰাৰ কাৰণে আমি কি কৰিছোঁ, বেলেগ মানুহৰ ওপৰত আক্ৰমণ কৰিছোঁ, বেলেগ মানুহৰ ওপৰত আমি দোষাৰোপ কৰিছোঁ, বেলেগ মানুহক
আমি ধৰ্মক টাৰ্গেট কৰি আমি কথা পাতিছোঁ। ই কেতিয়াও মানৱতা হ'ব নোৱাৰে। মানৱতাই কয় তুমি মানুহক আঁকোৱালি লোৱা। এই পৃথিৱীত মাত্ৰ দুটা কণ্ডিশ্যন চলি থাকে। সেই দুটা কণ্ডিশ্যন কি? এটা হ'ল মানুহে, কিছুমান মানুহ আছে শিকায় আৰু কিছুমান মানুহ আছে শিকে। কি শিকায় আৰু কি শিকে? সত্য শিকায় আৰু সত্য সদায় মানুহে শিকে। যিজনে সত্যক নাজানে তেওঁ হ'ল অজ্ঞানী, যিজনে সত্যক জানে তেওঁ হ'ল জ্ঞানী। এতিয়া ধৰ্মৰ নিয়ম কানুনৰ কোনো কথা ইয়াতে প্ৰশ্ন নাহে। গতিকে আমি সদায় সত্যক জানিবলৈ চেষ্টা কৰিব লাগে আৰু আমি সদায় তাৰ বাবে অধ্যয়ন কৰিব লাগে। তো মই কোন ধৰ্মৰ মানুহ সেইটো মেটাৰ নহয়। আমি পৃথিৱীত আহিছোঁ, সকলো মানুহ এবাৰেই আহিছোঁ আৰু সকলো মানুহ এবাৰেই জীৱন যাপন কৰি আমি এবাৰতে গুচি যাব লাগিব। জীৱনটো আমি সকলোৱে এবাৰেই পাইছোঁ, জীৱনটো আমি সকলোৱে বাৰে বাৰে নাপাওঁ। গতিকে আমি সকলোৱে জীৱনটোৰ উদ্দেশ্য কি আমি জনা উচিত। সকলো মানুহে জীৱনটোৰ উদ্দেশ্য কি আমি জনা উচিত। যদি আমি জানিব নোৱাৰোঁ তেনেহ'লে আমাৰ জীৱন কেতিয়াও সাৰ্থক নহ'ব। আমি অজ্ঞানী হিচাপে জীৱনটো পাৰ কৰিব লাগিব। গতিকে জীৱনটোৰ উদ্দেশ্য হ'ল সত্যক উদ্ঘাটন কৰা, সত্যক বিচাৰি ফুৰা। তাৰ কাৰণে কি? তাৰ কাৰণে ধৰ্মৰ নিয়ম কানুন নহয়, তাৰ কাৰণে আপুনি অধ্যয়ন কৰিব লাগিব। মই কোন ধৰ্মৰ মানুহ, আপুনি কোন ধৰ্মৰ মানুহ সেইটো মেটাৰ নকৰে। আপুনি অধ্যয়ন কৰিব লাগিব সত্যক বিচাৰি। কিয়? এই পৃথিৱীত সত্যই মানুহৰ কাৰণে একমাত্ৰ প্ৰয়োজনীয় বস্তু। সত্যৰ বাহিৰে মানুহৰ কোনো বস্তু প্ৰয়োজনীয় নাই। গতিকে জীৱনটো আমি সদায় সত্যক বিচাৰি বিচাৰি পাৰ কৰিব লাগে। আমি ইজনে সিজনৰ লগত ধৰ্মৰ নিয়ম কানুন লৈ কাজিয়া নকৰি, হিংসা নকৰি আমি নিজকে নিজে ডেভেলপ কৰা উচিত। যে মই কি জানো, মই কিমানখিনি জানো, মোৰ জীৱনৰ উদ্দেশ্য কি। এতিয়া আপোনাৰ ধৰ্ম, আপোনাৰ নিয়ম কানুন বেলেগ মানুহ এজনে কেতিয়া মানিব? যেতিয়া দেখা পাব যে নহয় আপোনাৰ মাজত হিউমেনিটি আছে, আপোনাৰ মাজত মানৱতা আছে। আপুনি মানুহক নিয়ম কানুনৰ দ্বাৰা নহয়, আপুনি আপোনাৰ মানৱতাৰ দ্বাৰা আপুনি মানুহক জয় কৰিব লাগিব। তেতিয়া সেই মানুহজনে ভাবিব যে আপুনি এজন ভাল মানুহ আৰু আপুনি যিবিলাক কথা কয় নিশ্চয় এই কথাবিলাক বহুত দৰকাৰী, বহুত প্ৰয়োজনীয়, নিশ্চয় ইয়াতে সততা আছে, নিশ্চয় আপোনাৰ মাজত সত্যৰ এটা গন্ধ আছে। তেতিয়া কি কৰিব? সেই মানুহজনে আপোনাক ফ'ল' কৰিব। তেওঁ যি ধৰ্মৰে নহওক কিয়, সেই মানুহজনে তেতিয়া কি কৰিব? তেওঁ আপোনাক ফ'ল' কৰিব, আপোনাক অনুসৰণ কৰিব, আপোনাৰ কথা প্ৰতিটো কথা মানিবলৈ চেষ্টা কৰিব। মানুহে মানুহক সদায় ফ'ল' কৰে, অনুসৰণ কৰে। কেতিয়া অনুসৰণ কৰে? এই কথাটো আপুনি বুজিব লাগিব যে মানুহে আপোনাক কেতিয়া অনুসৰণ কৰিব? যেতিয়া আপোনাৰ মাজত মানৱতা থাকিব, আগতে যেতিয়া আপোনাৰ মাজত মানৱতা থাকিব। আৰু এইটো ঠিক যে মানৱতা প্ৰচাৰ কাৰণে, মানৱতা স্প্ৰেড কৰাৰ কাৰণে ধৰ্মৰ প্ৰয়োজন, ধৰ্মৰ দৰকাৰ। কিন্তু এইটো তেওঁ পিছত শিকিব। আগতে আপোনাৰ এজন মানুহে ধৰ্ম বুজাৰ আগতে তেওঁ বুজি পায় মানৱতা। ধৰ্মৰ নিয়ম কানুন বুজাৰ আগতে তেওঁ বুজি পায় মানৱতা। আৰু ধৰ্মৰ আচল বস্তুই হ'ল মানৱতা। মানৱতা স্প্ৰেড কৰাৰ নামেই হ'ল ধৰ্ম। কিছুমান নিয়ম কানুন বান্ধি দিয়ে, কোনো এটা ধৰ্মই কিছুমান নিয়ম কানুন বান্ধি দিয়ে, এই কাৰণে বান্ধি দিয়ে যাতে এই মানৱতাটো মানুহৰ মাজত অটুট থাকে, যাতে ই মানৱতা ভাঙি নাযায়। কিন্তু মানৱতা তেতিয়াই ভাঙিব যদি আপুনি নিজে অধ্যয়ন নকৰে, যদি আপুনি নিজে সত্যক জানিবলৈ চেষ্টা নকৰে, যদি আপুনি জীৱনটোক লৈ ৰিচাৰ্চ নকৰে, গৱেষণা নকৰে। তেতিয়া কি হ'ব? তেতিয়া আপুনি সত্যক জনাৰ প্ৰতি আপুনি আগ্ৰহী নহ'ব। আৰু সমাজে, অইন মানুহে আপোনাৰ পৰা এটা বস্তু আশা কৰে, সেইটো হ'ল মানৱতা। এটা বস্তু আশা কৰে আপোনাৰ পৰা, সেইটো হ'ল আপোনাৰ মানৱতা।
গতিকে আমি মানৱতাৰে জগতবাসীক মানৱতাৰে আমি বিনিময় কৰিব লাগিব। ধৰ্মৰ নিয়ম কানুনেৰে আমি যদি বিনিময় কৰোঁ, আমি যদি মানুহক ধৰ্মৰ নিয়ম কানুনেৰে আমি যদি মানুহক বিচাৰ কৰোঁ, তেনেহ'লে আমি কেতিয়াও এক হ'ব নোৱাৰিম, পৃথিৱীত শান্তি আনিব নোৱাৰিম, আৰু কোনো ধৰ্মই তেনেকৈ নকয়। গতিকে মই আপোনালোকক আগত মোৰ যি অভিজ্ঞতা, এই অভিজ্ঞতা মই শ্বেয়াৰ কৰিছোঁ, যাতে আমি সকলোৱে সকলো মানুহক সহযোগিতা কৰোঁ, যাতে কোনো ধৰ্মলৈ বিচাৰ নকৰোঁ। আমি সকলো ভাই ভাই। আমাৰ সৃষ্টিকৰ্তা মাত্ৰ এজনেই। এই গোটেই বিশ্ব ব্ৰহ্মাণ্ড যিজনে সৃষ্টি কৰিছে তেওঁ সকলোৰে সৃষ্টিকৰ্তা। মই কোন ধৰ্মৰ মানুহ, তেওঁ কোন ধৰ্মৰ মানুহ, সেইটো মেটাৰ নহয়। সকলোকে তেওঁ সৃষ্টি কৰিছে। গতিকে আমাৰ সৃষ্টিকৰ্তা এজনেই। আমি একেখন পৃথিৱীতে বাস কৰোঁ। আমাৰ তেজৰ ৰং একেই। আমি মানুহবোৰ দেখাত সকলো একে ধৰণেই। আমাৰ সকলোৰে মগজু আছে, সকলোৰে আমাৰ ব্ৰেইন আছে। আমি সকলোৱে বিচাৰ কৰিব পাৰোঁ, আমি সকলোৱে ন্যায় অন্যায় বুজি পাওঁ। গতিকে আমি সকলো ভাই ভাই। গতিকে এটা ভাই এটা অপৰাধ কৰিছে, এটা ভাই এটা বিষয় বুজি পোৱা নাই, তো আমি তেওঁক সেই ভাইৰ দৃষ্টিত চাব লাগিব। এইটোক কয় মানৱতা। তেওঁ কোন ধৰ্মৰ মানুহ সেইটো চালে আমি নহ'ব। তেওঁ আমাৰ ভাই, তেওঁক আমি ক্ষমা কৰিব লাগিব, তেওঁক আমি শিকাব লাগিব, তেওঁক আমি বুজাব লাগিব। এইটো হ'ল আমাৰ কাম। কিন্তু আমি কি কৰিছোঁ, তেওঁ কোন ধৰ্মৰ মানুহ আমি সেইটো টাৰ্গেট কৰিছোঁ। তেওঁ এটা অপৰাধ কৰিছে, অমুক ধৰ্মৰ মানুহে বেছি অপৰাধ কৰে, অমুক ধৰ্মৰ মানুহে বেছি অপৰাধ কৰে, এইবিলাক লৈ আমি কাজিয়া কৰি থাকোঁ, এইবিলাক লৈ আমি ইজনে সিজনক দোষাৰোপ কৰি থাকোঁ। এইটো মানৱতা নহয়। মানৱতা হ'ল তোমাৰ নিয়ম কানুন তোমাৰ ওচৰত, তোমাৰ যি কামৰ দ্বাৰা আনৰ ক্ষতি নহয়, সেই কামক কোৱা হয় মানৱতা, চাহে সেই মানুহজন যি ধৰ্মৰে নহওক কিয়। গতিকে মানৱতা আৰু ধৰ্ম ইটোৱে সিটোৰ পৰিপূৰক হয়। ধৰ্ম আৰু মানৱতা কেতিয়াও ছেপাৰেট নহয়, পৃথক নহয়। বহুত মানুহ আছে ধৰ্ম আৰু মানৱতাক ছেপাৰেট কৰে, পৃথক কৰে। বিশেষ এটা ধৰ্মক ফলো কৰা মানুহে অপৰাধ এটা কৰিলেই সেই ধৰ্ম কেতিয়াও বেয়া নহয়। অৰ্থাৎ তেওঁ ভুল কৰিছে। কোনে ভুল কৰিছে? এজন মানুহে ভুল কৰিছে। আমি সেই দৃষ্টিভংগী চাব লাগে। ভুল কোনে কৰিছে? এজন মানুহে ভুল কৰিছে। সেই মানুহজন কোন হয়? মোৰ ভাই হয়। এই মানুহজন কোন হয়? মোৰ ভাই হয়। গতিকে মোৰ ভাইক মই কেনেকৈ বুজাব লাগিব, কেনেকৈ মেইনটেইন কৰিব লাগিব, সেইটো জনাটোৰ নামে হ'ল মানৱতা। আৰু মানৱতা হ'বলৈ ধৰ্মই আগতে কয়, তুমি আগতে মানৱতা হোৱা। তোমাৰ নিয়ম কানুন আগতে বেলেগৰ ওপৰত তুমি জাপি নিদিবা। তুমি মানৱতাবাদী হোৱা আগতে। তোমাৰ মানৱতাৰ দ্বাৰা বেলেগ মানুহ অনুপ্ৰাণিত হ'ব, আৰু বেলেগ মানুহে তোমাৰ নিয়ম কানুনবিলাক মানিব। আৰু যেতিয়া তোমাৰ বেলেগ মানুহে তোমাৰ নিয়ম কানুনবিলাক মানিব, তেতিয়া সেই মানুহজন ভাল হ'ব, আৰু সেই মানুহজন বুজি পাব। আৰু এনেদৰে আমাৰ প্ৰতিটো ভাইৰ অপৰাধ জগতৰ পৰা গুচি আহিব, আৰু পৃথিৱীত শান্তি বিৰাজ হ'ব, আমাৰ মাজত একতা আহিব। গতিকে আহক আমি অলপ বুজিবলৈ যত্ন কৰোঁ। তাৰ বাবে আমি অধ্যয়ন কৰোঁ। আমি অধ্যয়ন কৰিব লাগিব। আমি অধ্যয়ন নকৰিলে আমি একো বুজিব নোৱাৰিম। আমি অধ্যয়ন কৰিব লাগিব, আমি ষ্টাডি কৰিব লাগিব। জীৱনটো আমাৰ এবাৰেই। কোনে কোন ধৰ্মৰ মানুহ আছে মই সেইটো কোৱা নাই। আমি প্ৰত্যেকজন মানুহক, প্ৰত্যেকজন মোৰ ভাইক, প্ৰত্যেকজন মোৰ বন্ধুক মই কৈছোঁ যে আমি অধ্যয়ন কৰিব লাগিব। অধ্যয়ন কৰিব লাগিব কিহৰ কাৰণে? আমি সত্যক জানিব লাগিব। সত্য কি? সত্য সকলোৰে কাৰণে আপোন, সত্য সকলোৰে কাৰণে প্ৰিয়, সত্যৰ ৰিয়েকশ্যন সকলোৰে কাৰণে একে। গতিকে আমি সত্যক জানিব লাগিব। কোন ধৰ্মৰ নিয়ম কেনেকুৱা সেইটো নহয়,
আমি সত্যক জানিব লাগিব। গতিকে সত্যক জনাৰ কাৰণে আমি অধ্যয়ন কৰিব লাগিব। যেতিয়া আমি অধ্যয়ন কৰি সত্যক জানিম, সত্যক বুজিম, তেতিয়া সেই সত্যক আমি স্প্ৰেড কৰিম মানৱৰ মাজত। আৰু ধৰ্মই আমাক এইটোৱে শিকায়। গতিকে মোৰ অভিজ্ঞতাৰ দ্বাৰা যিখিনি মই চেষ্টা কৰিছোঁ, ধৰ্ম আৰু মানৱতাক বিশ্লেষণ কৰাৰ কাৰণে মই ক্ষুদ্ৰ প্ৰচেষ্টা কৰিছোঁ। কাৰণ মই দেখিছোঁ বহুত মানুহে ধৰ্ম আৰু মানৱতাক পৃথক দৃষ্টিভংগীৰে বিচাৰ কৰে। যিবিলাক মানুহে কোনো এটা ধৰ্মক ফলো নকৰে, যিসকল মানুহে ধৰ্মক ফলো কৰে, তেওঁলোকে সদায় ধৰ্মৰ টাৰ্গেট কৰি কথা কয়। সেনেকা কেতিয়াও কৰিব নালাগে। আমি সকলোৱে মানৱতাবাদী হ'ব লাগে। আৰু মানৱতাৰ দ্বাৰা আমি মানুহক বিচাৰ কৰিব লাগে। আমাৰ প্ৰতিটি কাম কাজত মানৱতা প্ৰকাশ পাব লাগে। তেতিয়াহ'লে আমাৰ পৃথিৱীত শান্তি আহিব আৰু আমাৰ মাজত একতা আহিব, যে আমি সকলো ভাই ভাই। আমি ইজনে সিজনক ক্ষমা কৰিব লাগে। আমি ইজনে সিজনৰ পৰিপূৰক। আমি ইজনে সিজনক সহায় কৰিব লাগে, সহযোগিতা কৰিব লাগে। আজি চাওক, যিমান ধৰ্মগুৰু আছে, হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম হওক, বেলেগ অইন ধৰ্মৰ ধৰ্মগুৰুই হওক, স্বামী বিবেকানন্দই হওক, সৰ্বপল্লী ৰাধাকৃষ্ণনে হওক, এওঁলোক আগতে মানৱতাবাদী আছিল। এওঁলোকৰ প্ৰথম শক্তি হ'ল মানৱতা। এওঁলোকে কেতিয়াও ধৰ্মৰ নিয়ম কানুন বেলেগৰ ওপৰত জাপি দিয়াৰ চেষ্টা কেতিয়াও কৰা নাছিল। ধৰ্মৰ কোনো এটা নিৰ্দিষ্ট নিয়ম কানুন বেলেগৰ ওপৰত জাপি দিয়াৰ চেষ্টা এওঁলোকে কেতিয়াও কৰা নাছিল। এওঁলোকে মানুহক মানৱতাৰে জয় কৰিছিল। এওঁলোকে নিজে নাখাই বেলেগক খুৱাইছিল। এওঁলোকে কোনো এটা ধৰ্ম টাৰ্গেট কৰি কোনো কথা কোৱা নাছিল। এওঁলোকে নিজে ধৰ্ম পালন কৰিছিল ঠিকেই, নিজে নিয়ম কানুন পালন কৰিছিল ঠিকেই। সেইবোৰ নিজৰ কাৰণে পালন কৰিছিল, নিজৰ আত্মশুদ্ধিৰ বাবে, নিজৰ আত্মসন্তুষ্টিৰ বাবে। কিন্তু নিজৰ আত্মশুদ্ধি, নিজৰ আত্মসন্তুষ্টি মই পালন কৰা নিয়মৰ দ্বাৰা বেলেগে সেই আত্মসন্তুষ্টি, সেই আত্মসন্মান উপলব্ধি নকৰিবও পাৰে। তেওঁ কেতিয়া কৰিব? যেতিয়া তেওঁ মোৰ মানৱতাৰ দ্বাৰা অনুপ্ৰাণিত হ'ব, যেতিয়া তেওঁ মোৰ দ্বাৰা উপকাৰ হ'ব, তেওঁ যেতিয়া বুজি পাব, তেতিয়া তেওঁ আত্মসন্তুষ্টি আহিব, তেওঁৰ ভিতৰত আত্মসন্মান আহিব, জাগিব। আৰু সেই মানুহজনে কি কৰিব? আপোনাক ফলো কৰিবলৈ আৰম্ভ কৰিব, যে মানুহজন বহুত ভাল। গতিকে আমাৰ ধৰ্মগুৰুসকলৰ প্ৰথম অস্ত্ৰ আছিল মানৱতা। গতিকে আমি উইদাউট মানৱতা কেতিয়াও আমি ধৰ্ম পালন কৰিব নোৱাৰোঁ। উইদাউট মানৱতাক আমি কেতিয়াও ধৰ্ম পালন কৰিব নোৱাৰোঁ। কাৰণ ধৰ্মই সেইটো কেতিয়াও কোৱা নাই। গতিকে আহক আমি সকলোৱে মানৱতাবাদী হওঁ। মানৱতাই আমাৰ একমাত্ৰ অস্ত্ৰ হওক, মানৱতাই আমাৰ একমাত্ৰ মিছন হওক, মানৱতাই আমাৰ মাজত একমাত্ৰ শক্তি হওক। কাৰণ এই পৃথিৱীত যিমান মানুহ নামৰ প্ৰাণী আছে, আমি সকলো ভাই ভাই। মাত্ৰ এবাৰ বুজিবলৈ যত্ন কৰক, আমি সকলো ভাই ভাই। আমি কিয় এই দুইদিনীয়া পৃথিৱীত কিয় হিংসা কৰোঁ? এই দুইদিনীয়া পৃথিৱীত আমি ইজনে সিজনক কিয় হিংসা কৰোঁ? ময়ো এই পৃথিৱী এৰি গুচি যাব লাগিব, আপুনিও এই পৃথিৱী এৰি গুচি যাব লাগিব এদিন। মাজত আমি হিংসা কৰি লাভ কি? আমাৰ কোনো লাভ নাই। লাভটো সেইজনৰ যিজনে সত্যক বিচাৰি পাইছে, সত্যক বিচাৰি পাই যিজনে আত্মসন্তুষ্টি পাইছে, যিজনে আত্মসন্মান বুজিব পাৰিছে, তেওঁৰতো লাভ হৈছে। গতিকে আমি কি কৰিব লাগিব? আমি নিজে সদায় সত্যক বুজিব লাগিব, সত্যক জানিব লাগিব, সত্যৰ ফালে আগবাঢ়ি যাব লাগিব। আৰু আমি এনেকুৱা কাম কৰিব লাগিব যি কাম বেলেগৰ সদায় উপকাৰ হয়। দোস্ত, মই চেষ্টা কৰিলোঁ মানৱতা আৰু ধৰ্ম সম্পৰ্কে অলপমান অভিজ্ঞতা শ্বেয়াৰ কৰাৰ কাৰণে যত্ন কৰিলোঁ। যদি আপোনালোকৰ ভাল লাগিছে
ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।